ZIIEI লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সংখ্যাৰে ধেমালি এটা এক্টিভিটিৰ বিষয়ে ক'ব বিচাৰিছোঁ। এক্টিভিটি সাধাৰণতে নিম্ন প্ৰাথমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীয়ে সংখ্যাবোৰৰ নাম ক'ব নোৱাৰে বা চিনিব নাপায়। যেনেকুৱা 3 × 6 = 36, বহুতে ইয়াক 36 বুলি ক'ব নোৱাৰে। তেনেক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে সংখ্যা জ্ঞানৰ দক্ষতা বৃদ্ধিৰ বাবে আমি এই এক্টিভিটি কৰিব পাৰোঁ। প্ৰথমতে ষ্টেপ 1, প্ৰথমে ছাত্ৰ ছাত্ৰীক নিজৰ বহীত 1ৰ পৰা 100 লৈ লিখিব দিব। বহুতে নেদেখাকৈ লিখিব পাৰিব আৰু কোনোবাই নোৱাৰিলে তাক চাই লিখিব দিব। আৰু লেখা সম্পূৰ্ণ হোৱাৰ পিছত ষ্টেপ 2, শিক্ষকে যিকোনো এটা সংখ্যা 1ৰ পৰা 100ৰ ভিতৰত ক'ব আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ বহীত লিখা তালিকাখনত সেই সংখ্যাটোৰ ওপৰত গোল চিন দিব। যেনেকুৱা শিক্ষকে ক'ব 36 আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ বহীত লিখা 36ত অৰ্থাৎ 3, 6ৰ ওপৰত একেবাৰে ঘেৰ চিন, গোল চিন দি দিব। এনেদৰে প্ৰায় 10টা সংখ্যা গোল চিন দিব। তাৰপিছত ষ্টেপ 3, ছাত্ৰ ছাত্ৰীসকলে গোল চিন দিয়া সংখ্যাকেইটা কিছু সময় পঢ়িব দিব। 2-3 মিনিট সময় পঢ়িব দিব। খুব বেছি 5 মিনিট সময় দিব পাৰে। আৰু ষ্টেপ 4ত শিক্ষকে বৰ্ডত এটা সংখ্যা লিখিব, ছাত্ৰ ছাত্ৰীসকলে সংখ্যাটো ক'ব। প্ৰথমে সম্পূৰ্ণ শ্ৰেণী আৰু পিছত এককভাৱে। উদাহৰণস্বৰূপে শিক্ষকে লিখিব 36, ছাত্ৰ ছাত্ৰীয়ে ক'ব, সকলো ছাত্ৰ ছাত্ৰী একেলগে ক'ব 36। তাৰপিছত নিৰ্দিষ্ট এজনক থিয় কৰাই ক'ব দিব বা বহি থাকিও ক'ব দিব। ষ্টেপ 5, শিক্ষকে যিকোনো এজনক বৰ্ডৰ ওচৰত মাতি আনিব। এতিয়া শিক্ষকে এটা সংখ্যা ক'ব আৰু সেই ছাত্ৰ বা ছাত্ৰীজনে বৰ্ডত উক্ত সংখ্যাটো লিখিব। যেনেকুৱা শিক্ষকে ক'ব 36, ছাত্ৰ ছাত্ৰীজনে লিখিব বৰ্ডত লিখিব 3, 10, 6। আৰু ষ্টেপ 6, অৱশেষত শিক্ষকজনে ছাত্ৰ ছাত্ৰীক 1ৰ পৰা 100 লৈ ভালকৈ পঢ়িব দিব। ঘৰতে ভালকৈ পঢ়ি আহিব দিব। থেংক ইউ। এইখিনিয়ে।